United Student Union of Karbi Anglong thi hekpen USUKA songpen pini Diphu rongsopi along ki hangsarlang par plup anpin. Bangso ki hangsarlang laki USUKA songatum jasimet sonpia ki mangpadosi Diphu rongsopi along armuche jenga saideng pon. Bangso armu kache jenga sai kedeng ahut sonpia ki manga puthak papleng nang jipura KACCM aphan panongsi KAC Principal Secretary Arideng Pinporalo Pajerda. Bangso kache songa sai kedeng ahut jasimet ki mangpona bangki Karbi Anglong pen West Karbi Anglong angkang along Primary pen Higher Secondary School along an Thanbang anghoi ki pleng play do an papleng serak nangji. West Karbi Anglong pen Meghala ahoy mate interested ahoy aputhaka bangki kedamtang Pharokre sir kebra phokebra isi aning kanahut kethakpon ahoy ateng pen pathirpon serak nangji. DMCH along se kachelang atum kisunga puthak prabjin pen papleng serak nangji pupen danglok son phli akemang padoponsi pinpuralo bajertamlo. So আজি এই প্ৰতিবাদী কাৰ্যসূচী এই শাসকীয় বিজেপি চৰকাৰ মিছলীয়া বিজেপি চৰকাৰ বিৰুদ্ধে আজি গণতান্ত্ৰিক আমি ৰাজপথত আজি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ কাৰণ কাৰ্বি আংলঙৰ মূল সমস্যা যোনখিনি কাৰ্বি আংলঙৰ সাধাৰণ ৰাইজৰ যোনখিনি মূল সমস্যা আমি বিভিন্ন সময়ত অটোনমাছ কাউন্সিলৰ পৰা দিছপুৰ কৰ্তৃপক্ষলৈ আমি বাৰম্বাৰ দি থকাৰ পিছত গুৱাহাটী চচলত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পিছতো কিন্তু এই বিজেপি চৰকাৰে কিন্তু গণতান্ত্ৰিক তেওঁলোকে যিটো ব্যৱস্থা এই ব্যৱস্থা তেওঁলোকে নেমানে সেইকাৰণে আজি আমি ৰাজপথলৈ আন্দোলন কৰি অটোনমাছ কাউন্সিলৰ যোনটো অটোনমাছ কাউন্সিলৰ প্ৰভাৱশালী CM ডক্টৰ তুলিয়াম ৰহন ডাঙৰীয়াক আমি বাৰম্বাৰ কৈ থকাৰ পিছতো পুনৰ আকৌ আজি আমি 5টা মূল দাবী লৈ আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছোঁ আৰু যদি এই আমাৰ 5টা যদি মূল দাবী যদি অটোনমাছ কাউন্সিলে যদি নেমানে বা দিছপুৰ কৰ্তৃপক্ষলৈ যদি নেমানে কিন্তু তেতিয়াহ'লে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন হ'ব এই বিজেপি চৰকাৰ সবকা সাথ সবকা বিকাশ উন্নয়নৰ কথা কয় কিন্তু বাস্তৱত আমি কোনো এই জাতি মাটি ভেটি কোৱা বা ডেভেলপমেণ্টৰ কথা কৈ থকা চৰকাৰখন আমি বাস্তৱত কোনো ইয়াৰ ওপৰত উন্নয়ন দেখা নাই এই বিজেপি চৰকাৰ এখন মিছলীয়া চৰকাৰ এই মিছলীয়া চৰকাৰৰ এগেইনষ্টে আজি অটোনমাছ কাউন্সিলৰ ঢেৰাকৰ কাৰ্যসূচী লৈছে অনাগত দিনত এই মূল দাবী যদি তেওঁলোকে যদি দাবী মানি নলয় তেতিয়াহ'লে আমি তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰি অটোনমাছ কাউন্সিলখন তলা লগাবলৈ বাধ্য হ'ম চাওক আমাৰ কাৰ্বি আংলঙত আমাৰ চাওক প্ৰথম মানুহৰ জীৱনত হৈছে গুণগত শিক্ষাৰ কথা আজি আমি লক্ষ্য কৰিছোঁ যে কাৰ্বি আংলঙৰ হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলত 600 এবভ ভেকেঞ্চি হৈ আছে প্ৰত্যেকটো হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলত 7জনৰ পৰা 10জনকৈ প্ৰত্যেকটো হাইস্কুলৰ লেভেলত ভেকেঞ্চি হৈ আছে শিক্ষক ছিংগুল টিচাৰ যোনটো প্ৰাইমাৰী এডুকেশ্যন যোনটো ছিংগুল টিচাৰ 208টা ছিংগুল টিচাৰ হৈ আছে তাৰ উপৰি বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টৰ হেৰি লয় গুণগত শিক্ষাক যোনটো আমাৰ দৰিদ্ৰ ল'ৰা ছোৱালীবিলাকে ইয়াৰ গুণগত শিক্ষা কেনেকৈ পাব সেইকাৰণে আমি এই গুণগত অতি সোনকালে এইটো ফুলফিল কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু যোনটো বৰ্ডাৰ যোনটো আমাৰ যোনটো কাৰ্বি আংলঙৰ যোনটো বৰ্ডাৰ এই বৰ্ডাৰটো অতি সোনকালে ঠাই সমাধান হ'ব লাগে কাৰণ আমি বিভিন্ন সময়ত আমি লক্ষ্য কৰিব পাইছোঁ যে বিভিন্ন সময়ত দুষ্টিকাৰীয়ে যোনটো সাধাৰণ গঞা ৰাইজক ঘৰ বাৰী ভাঙি দিয়ে জুই জ্বলাই দিয়ে তেওঁলোকক মাৰধৰ কৰা আমি লক্ষ্য পাইছোঁ ইয়াৰ পাৰ্মানেণ্ট আমি চলিউশ্যন বিচাৰিছোঁ আৰু আমি ক'ব বিচাৰোঁ যে যোনটো কাৰ্বি আংলঙৰ যোনটো মেডিকেল কলেজ এখন নামত এখন মেডিকেল কলেজ 2019 যোনটো আমি মেডিকেল কলেজ পাইছিলোঁ কিন্তু আজি যদি আমি মেডিকেল কলেজত যদি চাবলৈ যাওঁ তাত কোনো যেনেধৰণৰ এখন মেডিকেল কলেজৰ যোনটো ফাংচনিং ব্যৱস্থা হ'ব লাগে সেই ফাংচনিং ব্যৱস্থাটো আমি লক্ষ্য কৰিব পৰা নাই সেইকাৰণে আমি অটোনমাছ ক'ব বিচাৰোঁ যে অতি সোনকালে দিখু মেডিকেল কলেজখন যোনটো মেডিকেল কলেজৰ অতি সোনকালে ফাংচনিং ব্যৱস্থা হ'ব লাগে আৰু আমি 5 নম্বৰ দাবী জনাওঁ যে দিখুৰ যোনটো চিভিল হস্পিটেলখন পুনৰ জীৱিত কৰিব লাগে কাৰ্বি আংলঙৰ যিকোনো ঠাইত আৰু আমি ক'ব বিচাৰোঁ যে কাৰ্বি আংলঙৰ যোনটো অটোনমাছ কাউন্সিলৰ যোনটো টেট যোনটো পাতিছিলে সেই টেট যদি অতি সোনকালে যোনটো কেলিব্ৰেশ্যন যোনখিনি পাইছিলে তেওঁলোকক অতি সোনকালে নিযুক্তি ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাব বিচাৰোঁ অটোনমাছ কাউন্সিলৰ সেই মূল 5টা দাবী লৈ আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আজি এই প্ৰতিবাদী কাৰ্যসূচী বা আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ প্ৰভাৱশালী CM ডক্টৰ তুলিয়াম ৰহন প্ৰভাৱশালী চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি এই আমাৰ যদি মূল দাবী যদি নেমানে গণতন্ত্ৰৰ যদি তেওঁলোকে যদি কোনো অমান্য কৰে তেতিয়াহ'লে গণতন্ত্ৰক আমি আন্দোলন কৰিবলৈ সম্পূৰ্ণ জগৰীয়া হ'ব এই শাসকীয় বিজেপি চৰকাৰ। News Report KTV News.